নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই ভূগোলৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে? অপশ্যন কত কৈছে বাংলাদেশ, অপশ্যন খত ভূটান, অপশ্যন গত কৈছে চীন, অপশ্যন ঘত কৈছে পাকিস্তান। গতিকে শুদ্ধ উত্তৰটো হ'ব ঘ চীন। ২ নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতৰ কোনখন ৰাজ্যত অধিক সংখ্যক লোক কৃষকৰ লগত জড়িত থাকে? গতিকে অপশ্যন কত কৈছে হিমাচল প্ৰদেশ, অপশ্যন খত কৈছে উৰিষ্যা, অপশ্যন গত কৈছে ঝাৰখণ্ড, অপশ্যন ঘত কৈছে অসম। গতিকে শুদ্ধ উত্তৰটো হ'ব হিমাচল প্ৰদেশ। ক ইজ দ্য ৰাইট এনচাৰ, কটো শুদ্ধ হ'ব। ৩ নম্বৰ প্ৰশ্নত কৈছে দক্ষিণ ভাৰতৰ কোন দুখন ৰাজ্যত তেলৰ সন্ধান পোৱা গৈছে? অপশ্যন কত কৈছে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু, অপশ্যন খত কৈছে কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ, অপশ্যন গত কৈছে তামিলনাডু আৰু কেৰালা, অপশ্যন গত কৈছে ওপৰৰ এটা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু। ৪ নম্বৰ প্ৰশ্ন কৈছে ভাৰতৰ সৰ্বমুঠ তেল শোধনাগাৰ কিমান আছে? ভাৰতৰ সৰ্বমুঠ তেল শোধনাগাৰ কিমান আছে? গতিকে অপশ্যন কত কৈছে ২৩টা, অপশ্যন খত কৈছে ৩১টা, অপশ্যন গত কৈছে 10টা আৰু অপশ্যন ঘত কৈছে 20টা। গতিকে শুদ্ধ উত্তৰটো হ'ব ঘ 20টা। ৫ নম্বৰ প্ৰশ্নত কৈছে ভাৰতবৰ্ষৰ PRL শোধনাগাৰটো ক'ত অৱস্থিত? অপশ্যন কত কৈছে পানীপথ, অপশ্যন খত কৈছে চেন্নাই, অপশ্যন গত কৈছে কোচিন, অপশ্যন ঘত কৈছে এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব ক পানীপথ। ৬ নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ IOC তেলৰ শোধনাগাৰটো ক'ত অৱস্থিত? গতিকে অপশ্যন কত কৈছে নামৰূপ, অপশ্যন খত কৈছে দুলিয়াজান, অপশ্যন গত কৈছে ডিগবৈ, অপশ্যন গত কৈছে এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব গ ডিগবৈ। ৭ নম্বৰ প্ৰশ্নত কৈছে ভাৰতত পাৰমাণৱিক শক্তি আয়োগ কেতিয়া গঠন কৰা হৈছিল? গতিকে অপশ্যন কত কৈছে 1948 চনত, অপশ্যন খত কৈছে 1955 চনত, অপশ্যন গত কৈছে 1960 চনত, অপশ্যন গত কৈছে ওপৰৰ এটা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব ক 1948 চনত। ৮ নম্বৰ প্ৰশ্নত কৈছে এছিয়াৰ সৰ্ববৃহৎ বায়ু শক্তি উৎপাদন কেন্দ্ৰটো হ'ল লাম্বা, সেইটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন কত কৈছে ৰাজস্থান, অপশ্যন খত কৈছে গুজৰাট, অপশ্যন গত কৈছে বিহাৰ আৰু অপশ্যন ঘত কৈছে মুম্বাই। গতিকে শুদ্ধ উত্তৰটো হ'ব খ গুজৰাট। থৰ মৰুভূমি ক'ত অৱস্থিত? গতিকে আমি জানো থৰ মৰুভূমি ভাৰতবৰ্ষত অৱস্থিত। অপশ্যন কত কৈছে পাকিস্তান, অপশ্যন খত কৈছে ভাৰতত, অপশ্যন ঘত কৈছে চীনত আৰু অপশ্যন ঘত কৈছে আৰৱত। গতিকে খ ইজ দ্য ৰাইট এনচাৰ, খটো শুদ্ধ হ'ব। থৰ মৰুভূমি ভাৰতত অৱস্থিত। ১০ নম্বৰ প্ৰশ্নত কৈছে গোবি মৰুভূমি ক'ত অৱস্থিত? অপশ্যন কত কৈছে আফ্ৰিকা, অপশ্যন খত কৈছে ইৰাণ, অপশ্যন ঘত কৈছে চীন আৰু অপশ্যন ঘত কৈছে ভাৰত। গতিকে শুদ্ধ উত্তৰটো হ'ব ক আফ্ৰিকা। ১১ নম্বৰ প্ৰশ্নত কৈছে ভাৰতত ব্যাঘ্ৰ প্ৰকল্প কেতিয়া আৰম্ভ কৰা হয়? অপশ্যন কত কৈছে 1973 চনত, অপশ্যন গত কৈছে 1975 চনত, অপশ্যন ঘত কৈছে 1970 চনত আৰু অপশ্যন ঘত কৈছে 1980 চনত। গতিকে শুদ্ধ উত্তৰটো হ'ব 1973 চনত। কটো শুদ্ধ হ'ব। ১২ নম্বৰ প্ৰশ্নত কৈছে বিশ্বৰ কোন দেশত আটাইতকৈ বেছি খনিজ তেল পোৱা যায়? গতিকে অপশ্যন কত কৈছে চৌদি আৰৱ, অপশ্যন খত কৈছে ভাৰতবৰ্ষ, অপশ্যন গত কৈছে চীন আৰু অপশ্যন ঘত কৈছে জাপান। গতিকে শুদ্ধ উত্তৰটো হ'ব ক চৌদি আৰৱ। ১৩ নম্বৰ প্ৰশ্নত কৈছে অসমৰ কোনখন জিলাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সংখ্যা সৰ্বাধিক? গতিকে অপশ্যন কত কৈছে কাছাৰ, খত কৈছে কাৰ্বি আংলং, গত কৈছে শিলচৰ, ঘত কৈছে ওপৰৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব ক কাছাৰ। ১৪ নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতৰ কোনখন নদীত জলবিদ্যুৎ উৎপাদন সৰ্বাধিক? অপশ্যন কত কৈছে সিন্ধু নদীত, অপশ্যন গত কৈছে গুজৰাট, অপশ্যন ঘত কৈছে ব্ৰহ্মপুত্ৰ, অপশ্যন ঘত কৈছে গোদাবৰী নদীত। গতিকে শুদ্ধ উত্তৰটো হ'ব ক সিন্ধু নদীত। ১৫ নম্বৰ প্ৰশ্নটোত কৈছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাক্ষৰতাৰ হাৰ সৰ্বোচ্চ? তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত সাক্ষৰতাৰ হাৰ সৰ্বোচ্চ? গতিকে অপশ্যন কত কৈছে লাক্ষাদ্বীপ, অপশ্যন খত কৈছে চণ্ডীগড়, অপশ্যন ঘত কৈছে দমন আৰু দিউ, অপশ্যন ঘত কৈছে আন্দামান। গতিকে শুদ্ধ উত্তৰটো হ'ব ক লাক্ষাদ্বীপ। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।